আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভকামনা যাচিলোঁ। এয়া চাওক আমাৰ গাড়ী ধুই থকা পৰ্বৰ পৰা আৰম্ভ কৰিছোঁ। বিশ্বকৰ্মা পূজা যিহেতু যান বাহন আৰু ঘৰ দুৱাৰ সকলোবোৰ চাফ চিকুণ কৰিব লাগে, সকলো বিশ্বকৰ্মাৰে সৃষ্টি বুলি কোৱা হয়। আমাৰ ছোৱালী দেখিছে গাড়ীখন পিছফালে নিব নোৱাৰি কাৰণে পাইপ টানি অনা হয়, পাইপ টানি পেলাই ধোৱা হয়, আৰু আনফালে বাইকখন আনিব পাৰে কাৰণে এইফালে ওচৰলৈ আনি পেলাই এওঁ ধুই আছেহি। সেয়া সকলোবোৰ যা যোগাৰ কৰি আছোঁ। এয়া চাওকচোন কলপাত কাটি আনিলে মানুহজনে, কাটি কৰি ধুনীয়াকৈ ধুই কৰি দিব, আৰু তাৰপিছতে আকৌ পাণ পাৰিব দিলোঁ। পাণ নাই বোলো, পাণ দুখিলামান পাৰাচোন। সেয়া ওপৰত উঠি লৈ পেলাই পাণ পাৰি আছে। তাৰপিছতে মই আকৌ গা পা ধুই আহি প্ৰথমতে বোলো সেৱা এভাগ জনাই লওঁ বিশ্বকৰ্মা বাহনখনত। মই প্ৰত্যেকবাৰে এয়া চাওকচোন আমাৰ বসন্তীখনক একদম ফুলৰ মালা চালা দি ধুনীয়াকৈ সজাই দিয়া আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই আপোনালোকে সম্পূৰ্ণকৈ। আমিনো কেনেকৈ বিশ্বকৰ্মা পূজা উদযাপন কৰিলোঁ তাকে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবি পেলাই ভিডিঅ'টো কৰিলোঁ। এয়া তাৰপিছতে মই ধুনীয়াকৈ পূজা কৰিলোঁ। নাজানো ভুলে শুদ্ধই আৰু কেনেকৈ পূজা কৰিলে প্ৰভু সন্তুষ্ট হ'ব। যেনেকৈ পাৰিছোঁ তেনেকৈ প্ৰত্যেক বছৰে এনেকৈয়ে কৰোঁ, কিন্তু মানে কি হয় তেতিয়া ভিডিঅ' কৰা হোৱা নাছিল কাৰণে মই দেখাব পৰা নাছিলোঁ। এয়া চাওকচোন তাৰপিছতে স্বস্তিক এটা আঁকিলোঁ। স্বস্তিকটো আঁকি দিলোঁ ধুনীয়াকৈ। স্বস্তিকৰ অৰ্থটো বুলি কয় বিশ্বব্ৰহ্মাণ্ডৰ সকলো জীৱ বস্তু ভালেই থাকক বুলি কোৱা হয়। এয়া দেখিছেনে ধুনীয়াকৈ আঁকি পেলাই সেৱা এভাগ জনালোঁ যে বিশ্বকৰ্মা বাহন সদায় যাউতি যুগীয়া হৈ থাকক। আপোনালোক চাগে সকলোৱে ব্যস্ত হৈ আছে পূজা কৰাত। আনফালে আমাৰ গাড়ী ঘৰতে, গাড়ী থোৱা গেৰেজটোতে আমাৰ প্ৰত্যেক বছৰে পূজা কৰা হয়। তাতে বিশ্বকৰ্মা ফটো আছে। ধুনীয়াকৈ মালা এডাল আৰি দিলোঁ। এয়া তাৰপিছতে বৌয়ে আকৌ এয়া ফল মূল প্ৰসাদ ধোৱাত ব্যস্ত হৈ আছে। মানুহ নাই, সকলোৱে ঘৰে ঘৰে বিশ্বকৰ্মা পূজা পাতে যিহেতু কাৰ ঘৰলৈনো কোন আহিব, ঘৰতে ঘৰতে কৰিলেই হ'ল আৰু। বৌহঁত আমি বৰমাহঁত এনেকৈ প্ৰত্যেক বছৰ এনেকৈ হয়। দেউতাই এয়া গোটেই যা যোগাৰ কৰি দেউতাই পুথি পঢ়িছে। আজি দেউতাই পাঠক, দেউতাই দেউৰী, দেউতাই মেধি সকলো। তাৰপিছতে চাহ অকণমান খাই ল'লোঁ। লোৱাৰ পিছতে আকৌ এয়া ভাতৰ পৰ্ব আৰম্ভ কৰিছোঁ। প্ৰত্যেক বছৰে আমি এনেকৈ ঘৰতে আমি ভাতেই খাওঁ। ভাত বা খিচিৰি কিবা এটা হয়, এবাৰ বোলো ভাতকে কৰা যাওক। তাৰপিছতে বৌয়ে বনাই আছে চব্জি দালি, এইবোৰ বৌক লগাই দিছোঁ বনাবলৈ। দেউতাই পাত সামৰি পেলাই এতিয়া প্ৰসাদ ভগাব। আজি চব দেউতাই সৰ্বে আগতে বৰ্তা থাকোঁতে ভাল আছিলে, বৰ্তাও থাকে সহায় কৰে। বৰ্তা নাই বাৰু এতিয়া আমাৰ মাজত। তাৰপিছতে দেউতাই ধুনীয়াকৈ এয়া প্ৰসাদ ভাগ কৰি কৰি দিলে সকলোকে, ধুনীয়াকৈ ভগাই কৰি দিব। দি পেলাই বৌক ক'ম বোলো বৌ তুমি ভগাই দিয়া। বৌয়ে ভগাই দিব, আৰু এয়া বৌ আহিছে নিবলৈ কাৰণে প্ৰসাদ। এনেকৈ লগে মিলা মিলিকৈ ঘৰৰ মানুহখিনিয়ে কৰা যায় আৰু। বৌয়ে দালি ভাজি এইবোৰ বনালে, মই আকৌ পনীৰখিনিকে বনালোঁ। মোক কৈলে বোলে পনীৰখিনি তয়ে বনা। তাৰপিছতে মই বোলো হ'ব দিয়া। মই এই পনীৰখিনিতে লাগি ভাগি আছোঁ, অকণমান বনাই কৰি দিছোঁ। বৌয়ে চব যা যোগাৰ কৰি দিছে। তাৰপিছতে এইফালে চাওকচোন এয়া দেখিছেনে প্ৰসাদ এয়া বৌহঁতৰ ঘৰতে দিছিলে। সকলোৱে দিবই প্ৰসাদ এমুঠা, বিশ্বকৰ্মা বস্তু সকলোৱে ঘৰে ঘৰে আছে যিহেতু। আনফালে আমাৰ প্ৰসাদ আহিলে, আমাৰ প্ৰসাদ এয়া বৌয়ে ধুনীয়াকৈ ভগাই কৰি দিছে। তাৰপিছতে ভাত খোৱা পৰ্ব আৰম্ভ হ'ল। আজি কলপাততে ভাত। এয়া বা মামাৰ ছোৱালী আহিলে, তাইকো মাতিলোঁ। এয়া বৰমাহঁত সৰু সৰু পোৱালিখিনি সকলো বহিলে। শেষত আমি খালোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।